অসমত এতিয়া সোপা ধৰা শব্দটো চলি মই ফেৰী কৰোঁ হয় আপোনালোকে ঠিকেই শুনিছে মই ফেৰী গাঁৱলৈ যাওঁ বেয়াকৈ কৈ খেদি দিয়ে সিখন গাঁৱলৈ যাওঁ বেয়াকৈ কৈ খেদি আজি 4-5-6 দিনেই হ'ল মই ফেৰীত যাব পৰা নাইকিয়া। হেল্ল' গাইজ, আকৌ এটা নতুন ভিডিঅ'লৈ বাগানৰ মাজৰ পৰা আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। তো গাইজ মই আহিছোঁ ঘৰৰ পৰা অলপ দূৰ, বেছি দূৰ নহয়, ঘৰৰ পৰা অলপ দূৰ আহিছোঁ বাগানৰ মাজলৈ। তো আজি বতৰটো ভালেই, ইমান এটা ৰ'দ দিয়া নাইকিয়া, ৰ'দ নাই বুলি ক'লেও বেয়া নহয়, ৰ'দ নায়েই, হ'লে অকণমান গৰম দিছে, বৰ এটা বেছি গৰমো দিয়া নাই। তো আৰু আকাশত মেঘে গাজি আছে ঘূৰণিকৈ। তো গাইজ এতিয়া সময় পূৰা 1 বাজিছে আৰু আপোনালোকক কিছুমান কথা ক'ম। তো সেইকাৰণে মই আজি ওলাই আহিবলগীয়া হ'ল। তো বলক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ, বৰ এটা বেছি দেৰি নকৰোঁ। তো গাইজ বৰ্তমান সময়ছোৱাত আপোনালোকে শুনিবলৈ পাইছে যে গাঁৱে গাঁৱে মানুহৰ মুখে মুখে অসমত এতিয়া সোপা ধৰা শব্দটো চলি আছে। তো এই সোপা ধৰাৰ বিষয়ে মই আজি আপোনালোকৰ লগত আলোচনা কৰিম। আচলতে এই সোপা ধৰাটো কি, চোৰ নে ডকাইত নে কোনোবাই দেখিছে নে কোনোবাই হাতে লোতে ধৰিছে, তো তাৰ বিষয়ে আলোচনা কৰিম। বৰ বেলেগ বেছি কথা নাপাতোঁ আৰু বেলেগ একো নহয়। বিভিন্ন ধৰণৰ প্ৰশ্ন উত্থাপন হয় আৰু এইখিনিতে কওঁ যে এই সোপা ধৰা বস্তুটো উৰণীয়া বাতৰি বুলিও নকওঁ আৰু সঁচা বুলিও নকওঁ, দুইটাৰ মাজতে আছোঁ মই এতিয়া আহোঁ আচল কথালৈ। এই সোপা ধৰা বোলা বস্তুটো বুলিয়ে কৈছোঁ, যিটো মই দেখা নাই আজিলৈকে। ই বোলে মানুহ চুৰ কৰি লৈ যায়, সৰু সৰু ল'ৰা ছোৱালীৰ পৰা ধৰি পেলাই ডাঙৰ ডাঙৰ মানুহ বোলে লৈ যায়, বোলে কাৰোবাৰ বোলে কিবা কিবি কৰে, কাটি পেলাই বোলে, ঢেৰ ধৰণৰ কথা শুনি আছোঁ। আৰু এই শুনি থকা খবৰবিলাক মানে এজেগাৰ পৰা বোলে এটা অঞ্চলৰ পৰা নহয়, অসমৰ বিভিন্ন জিলাৰ পৰা বিভিন্ন ঠাইৰ পৰা মানে এইটো বস্তু শুনি আছোঁ। ইমানবোৰ খবৰ অহাৰ পাছতো কিন্তু আজিলৈকে হাতেলতে ধৰিব পৰা নাই। কিয়? যেতিয়া ল'ৰা ছোৱালী চুৰ কৰি লৈয়ে যায়, বিভিন্ন ধৰণৰ পৰা খবৰটো আহে, কিন্তু হাতেলতেতো ধৰিব লাগে। এনেই বহুতজনকে ধৰিছে, কিন্তু হাতেলতে ধৰিব পৰা নাইকিয়া। কিমান ঠাইৰ পৰা খবৰবিলাক উৰি আছে বৰ্তমান সময়ছোৱাত। ক'ৰবাততো ধৰিব লাগিছিলে, বোলে এই ল'ৰাটোক চুৰ কৰি লৈ গৈছে, বোলে আজি ধৰা হৈছে, বোলে তেওঁ ল'ৰাটো লৈ যাওঁতে স্কুলৰ পৰা লৈ গ'ল, ক'ৰবাত ধৰিলে, তেনেকুৱা এটা খবৰটো ওলালে হয় মানিম যে হয় সোপা ধৰা ওলাইছে। কিন্তু আজিলৈকে তেনেকুৱা ধৰণৰ খবৰ পোৱা নাই। ধৰিছে, ক'ৰবাত কি কেঁচি ওলাইছে, ব্লেড ওলাইছে, ক'ৰবাত বোলে বিনা কথাত মাৰপিট কৰি দিছে, কিছুমান ঠাইততো মাৰিয়ে দিছে, শুনিছোঁ জোনাই ছাইডত মানুহ এটা মাৰিয়ে পেলালে। এতিয়া নিউজত পোৱা মতে এইটো এনেই মাৰি দিছে বোলে। তেনেকৈ বিভিন্ন ধৰণৰ খবৰ আহে, কিন্তু হাতেলতে আজিলৈকে ধৰিব পৰা নাই। হ'লেও নিজে সতৰ্ক হোৱাটো উচিত, যিহেতু সৰু সৰু ল'ৰা ছোৱালী মাক দেউতাকে নিজে স্কুললৈ পঠিয়াই দিব নালাগে, মানে থৈ আহিব লাগে গাৰ্জেনে, আকৌ গাৰ্জেনে লৈ আহিব লাগে। আন্ধাৰ হোৱাৰ লগে লগে ল'ৰা ছোৱালীক ঘৰত ৰাখিব লাগে। যিহেতু ওলাইছে যদি নিজে সতৰ্ক হোৱাটো উচিত, যাতে ঘটনাটো কাৰোৰ নহওক তেনেকুৱা ধৰণৰ, বোলে ল'ৰা ছোৱালী হৰাই গৈছে বস্তু, এই ঘটনাটো যে নহয়। আপোনালোকৰ গাঁওবিলাকত যদি সন্দেহযুক্ত ব্যক্তি দেখে বা গাঁৱলৈ আহিছে বা অচিনাক্ত ব্যক্তি ৰাতি হৈ গৈছে, তেওঁ ঘূৰি ফুৰিছে, পটককৈ মাৰধৰ কৰি দিব নালাগে। তেওঁ এড্ৰেছ প্ৰুফ চাব লাগে, এড্ৰেছ প্ৰুফ নাপালেও গাঁওবুঢ়া মাতিব লাগে। গাঁওবুঢ়াই যিকোনো আইন আছে, গাঁওবুঢ়া আইনমতে কিবা এটা কৰিব, মাৰধৰ কৰি দিব এইকাৰণে লাগে যেন সেইজন ব্যক্তি ধৰক কোনোবা মানুহৰ ওচৰলৈও আহিব পাৰে, ঘৰ চিনি নাপাবও পাৰে, তো সেইকাৰণে ঘূৰি ফুৰিবও পাৰে। যদি তেওঁক বিনা কথাত মাৰি দিয়ে তেওঁ কেনেকুৱা হ'ব। তো তেওঁ সংসাৰ আছে, পটককৈ মাৰি দিব নালাগে। গাঁৱৰ এটা নিয়ম আছে যে এজন ব্যক্তিয়ে অচিনাক্ত ব্যক্তি এজনক যদি মাৰে না, গোটেইখিনিয়ে মাৰে। তেওঁ কিবা দৰকাৰত আহিছিলে নে কিবা ভুলে হৈছে, তেওঁৰতো একো নুসুধেই, মানে তেওঁক মাৰপিট এজনে কৰিলে গোটেইখিনিয়ে মাৰে। সেইকাৰণে হাত তুলি দিব নালাগে, তেওঁ প্ৰুফ চেক কৰিব লাগে, গাঁওবুঢ়াক মাতিব লাগে বা পুলিচক খবৰ দিব লাগে, তেনেকুৱা ধৰণৰ কিবা কৰিব লাগে। পটককৈ মাৰপিটটো কৰি দিব নালাগে। তো গাইজ এতিয়া মই আহোঁ মোৰ নিজৰ আচল কথালৈ। মই ফেৰী কৰোঁ হয় আপোনালোকে ঠিকেই শুনিছে, মই ফেৰী কৰোঁ। তো আজি 4-5-6 দিনেই হ'ল মই ফেৰীত যাব পৰা নাইকিয়া। যিহেতু গম পাইছে এই কথাটোৰ কাৰণে, সিখন গাঁৱলৈ যাওঁ বেয়াকৈ কৈ খেদি দিয়ে, সিখন গাঁৱলৈ যাওঁ বেয়াকৈ কৈ খেদি দিয়ে, মানে ক'তো সোমাবলৈ নিদিয়ে, যে বেপাৰী সোমোৱা নিষেধ বা ফেৰী কৰা মানুহৰ সোমোৱা নিষেধ। এই কথাটোৰ কাৰণেই মই আজি এই ভিডিঅ'টো বনাবলগীয়া হ'ল। কিছুমান মানুহে ভালকৈ ব্যৱহাৰ কৰে, ভালকৈ বুজাই দিয়ে বস্তুটো, আৰু কিছুমান মানুহে এনেকুৱা বেয়া ব্যৱহাৰ কৰে নহয়, কি ক'ম আৰু, উপায় নাই। লোকৰ গাঁৱত গৈ বেয়া ব্যৱহাৰ শুনিবই লাগিব, যিহেতু লোকৰ গাঁৱত গৈ মই ফেৰী কৰিবলৈ গৈছোঁ বা কিবা বিকিবলৈ গৈছোঁ, উপায়তো নাইকিয়া ন। মই তাত মোৰ পাৱাৰ দেখালে নহ'ব নহয়, যিহেতু বৰ্তমান চিটুৱেশ্যনটো গোটেই ৰাইজে মানি লৈছে, চৰকাৰে বা পুলিচ প্ৰশাসনে নামানিলে কি হ'ব, ৰাইজে মানি লৈছে যে হয় সোপা ধৰা ওলাইছে বা কিবা চোৰ ডকাইত ওলাইছে, গোটেই অসমত বিয়পি গৈছে। তো আমাৰ লেখীয়া মানুহতো অসমত বহুত আছে ফেৰী কৰা, বহুত বেছিয়ে ফেৰী কৰা মানুহ আছে, যে যিয়ে ফেৰী কৰিয়ে জীৱন সংসাৰ বা চলি আছে। সেই তেওঁলোকৰ মানুহৰ লেখীয়া বৰ্তমান চলিবলৈ বেয়া হৈ গৈছে, মানে ফেৰীত
যেটো ফেৰিয়ে মেইন উপায় ন গোটেই ফেৰি কৰিয়া সংসাৰ চলাইছে সেইবিলাক মানুহে যদি এনেকৈ গাঁৱলৈ যাবলৈ নোৱাৰে বা আমাৰ লিখীয়া মানুহ গাঁৱলৈ বেপাৰ বা ফেৰি কৰিবলৈ যাবলৈ নোৱাৰে আমি কেনেকৈ চলিম আপোনালোকৰ শুনি আচৰিত লাগিব যে আমাৰ গাঁৱৰ 99.9% মানুহে ফেৰি কৰে হয় ঠিকই শুনিছে 99.9%এ ফেৰি কৰে মোৰ লিখিয়াই মানে গাঁৱত গৈ পেলাই চাদৰ মেখেলা বিক্ৰী কৰে বা বেলেগ কাপোৰ বিক্ৰী কৰে মানে ফেৰিয়ে কৰে তো কোনো যাব পৰা নাই কি আজি 4-5 দিনৰ পৰা ইমান বিয়পি গৈছে তাৰ আগতেও বিয়পিছিলে হলেও মানে কিছুমান ঘূৰি ফুৰা যায় আৰু মানে ইমান এফেক্ট পৰা নাছিলে এতিয়া বৰ্তমান সময়ত মানে কোনো যাব পৰা নাই কি কোনো বাগানত সোমাবলৈ দিয়া নাই এতিয়া বৰ্তমান গম পায় সময়ত যে বাগানত বানাজ দিছে তো 2 টকা পইচা ইনকাম কৰা ধুনীয়া ৰাস্তা আছিলে হলেও সবৰে মানে কিন্তু এতিয়া কোনো মানুহে যাব পৰা নাই আমাৰ গাঁৱৰ মানে সব ঘৰতে বহি থাকিবলগীয়া হৈছে যেটো সোমাবলৈ নিদিয়ে ওচৰৰ সাইডৰ বাগানবিলাকতো আমাক সোমাবলৈ দিয়া নাইকিয়া এই কাহিনীটোৰ কাৰণে মই আজি এই মেইন পইণ্টটো আছিলে ভিডিঅ'টো বনোৱাৰ যে আমাৰ লিখীয়া মানুহ চলিব কেনেকৈ আপোনালোকে অলপ চিন্তা কৰিব এই ভিডিঅ'টো যদি বাগান এৰিয়া মানুহে চাই আছে বা গাঁৱৰ মানুহবিলাক য'ত বেপাৰী গৈ থাকে তেওঁলোকে যদি চাই আছে আপোনালোকক মোৰ ফালৰ পৰা অৱগত কৰোঁ যে বেপাৰী সোমাবলৈ দিব তেনেকুৱা নকৰিব যেটো বেপাৰীসকলেও নিজৰ ঘৰ সংসাৰ চলাই আছে ব্যৱসায় কৰি পেলাই তেওঁলোকৰ বেলেগ উপায় নাই এতিয়া মোৰ বেলেগ উপায় নাই মই ব্যৱসায় কৰোঁ নাই খেতি আছে না পথাৰ আছে আমাৰ একো নাইকিয়া ধৰক ব্যৱসায় কৰি আমি ঘৰ সংসাৰ চলাই আছোঁ তো সেইকাৰণে মোৰ ফালৰ পৰাও অৱগত কৰিছোঁ যে আপোনালোকক বেপাৰী সোমাব দিব সোমোৱাৰ লাগিলে আপোনালোকে যদি অবিচাৰ্য হয় তেওঁ এড্ৰেছ প্ৰুফ ল'ব বা এন্ট্ৰি কৰি ল'ব বাগানেতো এইবিলাক থাকেই চিষ্টেম যে এন্ট্ৰি কৰি পেলাই সোমাবলৈ দিয়ে তেনেকৈ এড্ৰেছ প্ৰুফ ল'ব লৈ পেলাই এন্ট্ৰি কৰাই ল'ব এন্ট্ৰি কৰা হ'লেও বাগান এৰিয়াত সোমাবলৈ দিব বা গাঁওবিলাকতো সোমাবলৈ দিব আপোনালোকে নহ'লে আমাৰ লিখীয়া মানুহ চলাৰ একেবাৰে উপায়ে নাইকিয়া হৈ যাব ন আজি 2-3 বছৰ এনেকৈ আমি গম পাই যে লকডাউন হৈছিলে কৰোণাৰ কাৰণে আমি তেনেকৈ পাৰ কৰি গৈছোঁ তাৰ পাছত আকৌ এতিয়া এয়া ওলাইছে ধৰক আমাৰ লিখীয়া মানুহৰ মানে চিন্তা হৈ যায় চলিবলৈ তো সেইকাৰণে মই এই ভিডিঅ'টো বনাবলগীয়া হ'ল তো বন্ধুসকল ভিডিঅ'টো আজিলৈ ইমানে আছিলে যদি ভিডিঅ'টো চাই আপোনালোকে ভাল পাইছে কমেণ্ট এটা কৰিব ভিডিঅ'টো কেনেকুৱা হৈছে জনাব বেয়া হ'লেও জনাব তো আৰু ইয়াত আজি যিখিনি কথা মই ক'লোঁ সেইখিনি সঁচা কথাই ক'লোঁ যে মোৰ বিষয়ে মই ফেৰি কৰোঁ যে ক'লোঁ সেইটো সঁচা কথাই ক'লোঁ আৰু ভিডিঅ'টো চাই পেলাই লাইক কৰি দিব শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইব যদি আপোনালোকে কৰা নাই যদি আপোনালোক কোনোবা নতুন আছে তো ছাবস্ক্ৰাইবটো কৰি থৈ যাব তো ধন্যবাদ